নমস্কাৰ আসাম মিক্স ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ পাথাইলাংছ ইকো কেম্পলৈ। এই কেম্পটো ক্ৰ'-আৰং গাঁৱত অৱস্থিত, যাক কাৰ্বি ব্লক হিচাপেও জনা যায়। এই কেম্পলৈ এই সৰু ৰাস্তাটো দিয়ে আগবাঢ়ি যাব লাগিব। এই ইকো কেম্পটো বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 16 কিলোমিটাৰ দূৰত অৱস্থিত আৰু পাভৈ চেণ্টাৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত অৱস্থিত। কিছু দূৰ আগবাঢ়ি অহাৰ পিছত আমি দুখন নাও দেখিবলৈ পাইছোঁ। এই দুখন নাও নৌকা বিহাৰৰ কাৰণে ৰখা হৈছে। নৌকা বিহাৰ কৰিবলৈ এজন ব্যক্তিৰ 30 টকাকৈ লোৱা হয় আৰু 20 মিনিট সময় নৌকা বিহাৰ কৰিব পাৰে। আৰু এইফালে টিকট ঘৰ আছে আৰু টিকট কৰি এইখন প্ৰৱেশ দুৱাৰেদিয়ে কেম্পলৈ প্ৰৱেশ কৰিব পাৰি। কেম্পৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ আগতে আহক আমি এই কেম্পটোৰ বিষয়ে কিছু কথা জানি লওঁ। হয়, আপোনাৰ নামটো? মোৰ নাম শ্ৰী চাৰসিং তকবি। হয়, আপুনি এই কেম্পৰ ইনচাৰ্জ? কেম্পৰ ইনচাৰ্জ হিচাপে মই মেনেজাৰ হিচাপে আছোঁ। আচলতে আমাৰ কমিটিখন আছে, কমিটিৰে সভাপতি। হয়, আপুনি এই কেম্পৰ বিষয়ে অলপ কওকচোন। কেনেধৰণে আপোনালোকে মেইনটেইন কৰিছে বা কেনেধৰণে আপোনালোকে ইনিচিয়েটিভ লৈছে, পদক্ষেপ লৈছে? হয়, প্ৰথমতে আৰম্ভণিটো ক'ব লাগিব। আচলতে বিশ্বনাথ মহাবিদ্যালয়ে এখন গাঁৱক এডপ্ট কৰিছিলে। হয়, এখন পৰিষ্কাৰ গাঁও হিচাপে। হয়, পৰিষ্কাৰ গাঁও এখন হিচাপে এডপ্ট কৰিবলৈ আহোঁতে ইয়াত দেখিলে যে এখন বৰ ধুনীয়া ঠাই এখন আছে। হয়, ইয়াতে ইকো কেম্প হিচাপে তৈয়াৰ কৰিম বুলি তেখেতসকলে সিদ্ধান্ত ল'লে। হয়, আমাক তেনেকৈ পথ দেখুৱালে। হয়, আমি তাকে কৰি আছোঁ। আৰু আমি আমি গাঁৱলীয়া যিটো নেচাৰেল বাঁহ বেতেৰে আমি ঘৰবোৰ সাজিছোঁ। ভৱিষ্যতলৈ ইয়াতে ৰাতি থাকিব পৰা হ'ব। হয় 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 হয়। আৰু ঠিক তেনেকৈ থকাৰ ব্যৱস্থাও হ'ব পিছলৈ, নহয় জানো? হয় হয়। আৰু খোৱা বোৱাৰ ব্যৱস্থা হ'ব। হয় হয়। আৰু জনজাতীয় সাজ খাদ্য। হয় হয়। আৰু জনজাতীয় সাজ পিন্ধি ফটো তুলিব পাৰে। হয় হয়। এতিয়াও আছে সেইটো। হয় হয়। এনেকৈ কৰি চলি আছোঁ। হয় হয়। আৰু আমাৰ ইয়াত যিটো এণ্ট্ৰি ফিচাৰে, হয়, আমি সেইটোৰে গোটেই এৰিয়াটো মেইনটেইন কৰি আছোঁ। হয় হয়। আমাৰ কৰ্মচাৰীসকলক আৰু লগতে আমাৰ যিবিলাক সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰতো সেইটোৰে মেইনটেইন কৰি আছে। হয় হয়। আপোনাৰ এই কেম্পৰ লগত আপোনাৰ কিমানমান কৰ্মচাৰী জড়িত হৈ আছে বা কিমানমান পৰিয়াল জড়িত হৈ আছে? আমি বৰ্তমান 18টা পৰিয়ালে ইয়াত আছোঁ। 18টা পৰিয়াল জড়িত হৈ আছে। আৰু ভৱিষ্যতলৈ বাঢ়িব। হয় হয় হয়। আৰু ঠাইখন অকণ উন্নত হ'ব। হয় হয়। আৰু উন্নত হ'লে হয়তো টুৰিষ্টৰ সংখ্যাও বাঢ়িব। টুৰিষ্টৰ সংখ্যা বাঢ়িলে হয়তো আমাৰ কৰ্মচাৰীও বঢ়াব লাগিব। হয় হয়। ঠিক তেনেকুৱা পৰিকল্পনা আছে আৰু। হয় হয় হয়। ঠিক আছে, বহুত বহুত ধন্যবাদ। আপোনালোকৰ অহাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ থাকিল। হয়, ধন্যবাদ। আহক এতিয়া আমি কেম্পৰ মনোমোহা দৃশ্যবোৰ উপভোগ কৰোঁ। সোমাই ফাৰ্ষ্টত এইটো এটা চাংঘৰ দেখা পাইছোঁ আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও খেলাৰ সুব্যৱস্থা ৰখা হৈছে। কেৱল সৰুৰ কাৰণে নহয়, ইয়াত ডাঙৰেও ঝোলাৰ সুবিধা ৰখা হৈছে। এয়া চাওক। চাওক, প্ৰাকৃতিক দৃশ্যৰে ভৰা কিমান এটা মনোমোহা পৰিৱেশ।
এইটো এটা ৱাটছ টাৱাৰ। চাৰিওফালে যদি চাওঁ কেৱল সেউজীয়া আৰু সেউজীয়া, খুবেই সুন্দৰ পৰিৱেশ। এইটো এটা চাংঘৰ। এই চাংঘৰটোত কাৰ্বি জনগোষ্ঠীৰ জনজাতীয় যি সাজ পোছাক আছে, সেই সাজ পোছাক পিন্ধি আপোনালোকে ফটোশ্বুট কৰিব পাৰে। ব্যস্ত মহিলাসকল ফুলত পানী দিয়াত। এইটো চাওকচোন কিমান ধুনীয়াকৈ বনাই ৰাখিছে বাঁহৰে। ইয়াতে প্ৰায়বোৰ বাঁহ আৰু বেতৰে বনোৱা হৈছে। ডাষ্টবিন ৰাখি থোৱা হৈছে আৰু চেলফি উঠি ভাল পোৱাসকলৰ কাৰণে এইটো চেলফি জন বনোৱা হৈছে। ইয়াতে চেলফি উঠিব পাৰে। এইটো এটা ডাইনিং এৰিয়া। আপোনালোকে যদি খোৱা বস্তু লৈ আহে তেনেহ'লে ইয়াতে বহি খাব পাৰিব। চাওক কিমান সুন্দৰকৈ বনাইছে চকী মেজবোৰ বাঁহৰে। চাওক কি সুন্দৰ পৰিৱেশ। ইয়াতো বহাৰ ব্যৱস্থা ৰখা হৈছে। বাঁহৰে চাওকচোন কিমান ধুনীয়াকৈ বনাইছে তেওঁলোকে। এইটো এটা চাংঘৰ দেখিছোঁ। আৰু সৌটো যে দেখিছে সেইটো এটা ৱাটছ টাৱাৰ হয়। তাতে উঠি গোটেইখিনি ভিউ আপোনালোকে ল'ব পাৰে। এইটো কাৰ্বি জনগোষ্ঠীয় এটা ঘৰ। আৰু এইখন হ'ল গৰু গাড়ী। নিউ জেনেৰেশ্যনৰ বহুতেই হয়তো চিনি নাপাব পাৰে, হয়তো কিছুমানে পাবও পাৰে। এওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে এই গৰু গাড়ীখন সকলোকে চিনাকি কৰি দিয়াত। ইয়াতে খেলা ধূলাৰ খুবেই সুব্যৱস্থা ৰখা হৈছে, যাতে সকলো আহি তেওঁলোকৰ সময়খিনি সুন্দৰভাৱে উপভোগ কৰিব পাৰে। আৰু ইয়াত আমাৰ পাকঘৰ নামৰ এখন ৰেষ্টুৰেণ্টো আছে, য'ত আপোনালোকে জনজাতীয় খাদ্যৰ জুতি ল'ব পাৰে। আৰু আমি জুতি ল'লোঁ লাল চাহ আৰু কেটলি পিঠাৰ। এইটো ডাইনিং এৰিয়া। ইয়াতে বহি আপোনালোকে খাদ্য গ্ৰহণ কৰিব পাৰে। আহক এতিয়া আমি নৌকা বিহাৰ কৰিবলৈ যাওঁ। আৰু নৌকা বিহাৰৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে তেওঁলোকে ছেফটিৰো সম্পূৰ্ণ ধ্যান ৰাখিছে। লাইফ জেকেট পিন্ধিহে আপোনালোকে নৌকা বিহাৰ কৰিব পাৰিব। আৰু ইতিমধ্যে মই হয়তো জনাইছোঁ যে নৌকা বিহাৰৰ কাৰণে মাত্ৰ 30 টকা লোৱা হয় এজন ব্যক্তিৰ। পাৰ পাৰ্চন অনলি 30 rupees। চাওক কিমান ধুনীয়া লাগিছে। এয়া দেখিছে লাইফ জেকেট পিন্ধি লৈছে সকলোৱে। চাওক কি সুন্দৰ পৰিৱেশ।
এইখিনিতে বিশ্বনাথ কলেজৰ প্ৰিন্সিপাল ছাৰ আৰু বিশ্বনাথ কলেজৰ NSS ইউনিটক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে যি পদক্ষেপ লৈছে সঁচাকেই শলাগ ল'বলগীয়া। জানিব পৰা মতে বিশ্বনাথ কলেজে এই গাঁওখন এডপ্ট কৰিছে আৰু ইক' টুৰিজমৰ কাৰণে সম্পূৰ্ণ সমৰ্থন আগবঢ়াই গৈছে তেওঁলোকৰ। ইমান এটা সুন্দৰ পৰিৱেশত নৌকা বিহাৰ কৰি সঁচাকৈ ভাল লাগে, নহয়নে? আৰু এই নৌকা বিহাৰ কৰাত আমাক যোনে সহায় কৰিছে, আমাৰ নাৱৰীয়াজন, তেওঁক দেখাই আছোঁ। এওঁৱে আমাৰ নাৱৰীয়া আৰু এওঁ আমাক জানিব দিছে যে জিলা প্ৰশাসনৰ পৰা 2খন যন্ত্ৰচালিত নাও দিয়াৰ কথা যোজা চলি আছে। আৰু এয়া আবেলিৰ ৰ'দালি ডুবু ডুবু হৈছে আৰু এইখিনিতে আমিও ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু নতুন সকলোলৈ অনুৰোধ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বাটনটো দবাই দিব। শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।